মানে কেনেকৈ হৈ যাব আপুনি চাব ভিডিঅ'টোত। এই চিষ্টেমত আপুনি দেখা পাই আছে মানে মিটাৰ উঠি আছে আপোনাৰ 8.9 পইণ্ট উঠি আছে। এই আপুনি বাল্টিখন ওলাই আহিব এতিয়া, অট'মেটিক ওলাই আহিব। এয়া চাওক বাল্টিখন ওলাই আহিছে। সব বন্ধুসকল এনেকৈ আপোনাৰ ছিষ্টেমেটিক এই মিশ্ৰণখন বৰ্তমান খাৰপিটীয়া নিমতলীত এখন ৰিজন প্লাষ্টিকৰ ফেক্টৰীত, য'ত আপোনাৰ RNP এখন হেৰি লগা আছে। মই গেটত সোমালোঁ, মই আপোনাক দেখাই আছোঁ। এখন মই বুটখনত দেখাই আছোঁ। আপোনালোকে বুটখন চাই আছে। আপোনাৰ খাৰপিটীয়া নিমতলীত ৰিজন এখন ফেক্টৰী হয়, প্লাষ্টিক ফেক্টৰী চব ইয়াতে ৰিজন। তো বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰি ৱেলকাম টু মাই হেপী জান ইউটিউব চেনেল। মই আপোনালোকক দেখাই আছোঁ আজি মানে প্লাষ্টিকৰ গুদাম এখন, কাৰখানা এখন, কলক্ষেত্ৰ। তো মই আপোনাক গোটেইখিনি দেখাই আছোঁ। আপুনি চাই থাকক ভিডিঅ'টো মোৰ চেনেলটো। বৰ্তমান সেই ফেক্টৰীৰ ভিতৰত মই মালিকজনৰ লগত দুই এষাৰ কথা কম জানি আছোঁ, কেনেকৈ কি বস্তুবিলাক বনাই। আপোনালোকে দেখা পাইছে এটা চব বাল্টিৰ পৰা আদি কৰি টুলৰ পৰা আদি কৰি টলিৰ পৰা জগ মগ এভৰিথিং বস্তু ইয়াতে বনোৱা হয়। চ' মই মালিকৰ লগত দুই এষাৰ কথা ক'ম। আচ্ছা, নমস্কাৰ। মানে এইটো আপোনাৰ ফাৰ্মৰ নাম হ'ল ৰিজন প্লাষ্টিক, আপোনাৰ ব্ৰেণ্ড হ'ল RNP। ইয়াতে আপোনাৰ প্লাষ্টিকৰ বহুত ধৰণৰ আইটেম পোৱা যায়, যেনেকুৱা আপোনাৰ হাউচৰ আইটেমৰ পৰা ফাৰ্নিচাৰৰ পৰা আৰম্ভ কৰি গোটেই সামগ্ৰী পোৱা যায় ইয়াতে। ইয়াতে আমাৰ সন্মুখত কিছুমান প্ৰডাক্ট আছে, আপোনালোকক মই দেখাব পাৰিম, লগতো প্ৰাইচো ক'ব পাৰিম। যেনেকৈ আপোনাৰ ইয়াত 1.5 লিটাৰৰ এটা মগ আছে, ফাৰ্ষ্ট কোৱালিটি হয় এইটো। আমাৰ তাত এনেকুৱা এটা আপোনাৰ টুল এটা হ'ব, যিটো আপোনাৰ ফাৰ্ষ্ট কোৱালিটি হ'ব। ষ্টিকাৰ থকা হ'ব। আপুনি যিটো এইটো ইণ্ডাষ্ট্ৰিত আপোনাৰ 56ত মিলিব, বেলেগত আপুনি ক'তো নাপায় তেনেকুৱা প্ৰডাক্ট। আপোনাৰ তেনেকুৱা বাল্টি এখন আছে, বাকেট এখন হ'ব, 18 লিটাৰ হয়। এইটো ফাৰ্ষ্টৰ হয়, ফাৰ্ষ্ট কোৱালিটিৰ হয়। ইয়াতো অকল ফাৰ্ষ্ট কোৱালিটি বুলি নহয়, আপোনাৰ ছেকেণ্ড কোৱালিটি যদি আপুনি বিচাৰে তেতিয়াহ'লে এভেইলেবল ষ্টক আছে। 18 লিটাৰ হয়। এইটো আপোনাৰ প্ৰাইচ হ'ব 72। তেনেকুৱা ধৰণৰ আপোনাৰ ইয়াত বেলচা এটা আছে। এইটো ফাৰ্ষ্ট কোৱালিটিৰ হয়। এইটো আপোনাৰ ৰেট হ'ব 15 টকা প্ৰাইচটো। আপোনাৰ তেনেকুৱা ধৰণৰ বহুত আইটেম আছে ইয়াত। আপোনাৰ জগ আছে, তাৰপিছত আপোনাৰ নিজে বনোৱা আৰু এখন জগ আছে। চ' মানে ক'বলৈ গ'লে আপোনাৰ ভেৰাইটিজ বস্তু ইয়াতে পাব। চ' কেনেকৈ বস্তুবিলাক বনাইছে, কি বনাই আছে তেখেতে আমাক দেখাব। চ' বলক আমি চাওঁ কেনেকৈ বস্তুবিলাক কি আছে নাই। বিশেষকৈ মই আপোনালোকক এড্ৰেছটো কৈ দেখাই আছোঁ, বস্তুবিলাক কেনেকৈ কি বনাই আছে, কি চিষ্টেমত বনাই আছে। সেই বন্ধুসকল মই আজি আপোনালোকক দেখাম এই ভাঙা প্লাষ্টিকৰ পৰা নতুন প্লাষ্টিক, নতুন বয় বস্তু কেনেকৈ বনোৱা হয়, কি চিষ্টেমত বনোৱা হয়, কেনেকৈ কি মিচিংবিলাক এভৰিথিং মই আজি আপোনালোকক দেখাম। আৰু আপোনালোকক অনুৰোধ কৰি মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। যিসকল বন্ধুসকল মোৰ নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। এই ভাঙা বস্তু আপোনালোকে পেলাই নিদিব, যিমান গ্ৰাহক বিক্ৰী কৰিব এই বস্তুকেইটা আমি আকৌ ইউজ কৰোঁ। তো ভিডিঅ'টো চাই থাকক। মই আছোঁ বৰ্তমান সেই ফেক্টৰীখনত, যিমান বেয়া বস্তুবিলাক আপোনাৰ প্লাষ্টিক বস্তু যে ঘৰৰ পৰা কিনি আহে, সেই প্লাষ্টিক বেয়া বস্তুবিলাক যে আপুনি পেলাই দিয়ে বা যিসকল বন্ধু বান্ধৱসকলে কিনি আনে ঘৰৰ পৰা, সেই বস্তুবিলাক আপুনি নতুন বস্তু কেনেকৈ বনায় মই সেইটো আপোনাক দেখাই আছোঁ। চ' গতিকে মই এই ভাঙা বস্তুবিলাক যে আপুনি এটা বস্তুৰ দামত দিয়া হয়, চ' মই সেই দামখন দেখাই আছোঁ। ভাঙা বস্তুকেইটা আপোনাৰ কি কৰিব, এটা দামত দিয়া হ'ব এই ভাঙা প্লাষ্টিক এটা। চ' এইটো মিচিঙেদি চলি আছে। এই ভাঙা প্লাষ্টিক এটা ইয়াতে দিব। ইয়াতে দিয়াৰ পিছত কি হ'ব, এই মিচিঙেদি হিট হৈ আপোনাৰ হিট হোৱাৰ পিছত এই মিচিঙেদি আপোনাৰ হিটাৰ আছে, হিটাৰ গলি 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 আপোনাৰ এটা কেবল হৈ যাব। সেই কেবল আপোনালোকে চাইছে, কেবলবিলাক ওলাই আছে, একদম পূৰা হিট হৈ ওলাই আছে। চ' এইটো হিটাৰ পিছত আপোনাৰ পানীত পৰি আছে। এই কাৰণে পানীত পৰি আছে যিহেতু বস্তুটো গৰম গৰম ওলাই আছে। গৰম গৰম ওলাই যোৱাৰ পিছত আপোনাৰ কি হৈছে, এই বস্তুটো মানে ছিঙি যায়। তো নিচিঙাৰ কাৰণে কি হয়, বস্তুটো আপোনাৰ পানী দি তলত যাতে বস্তুটো ঠাণ্ডা হয়, গৰম গৰম নাথাকে। ঠাণ্ডা হোৱাৰ কাৰণে আপোনাৰ এই পানীটো দিয়া হয়। পানীত দিয়া হ'লে বস্তুটো ঠাণ্ডা হৈ যায়, আৰু ঠাণ্ডা হোৱাৰ লগে লগে কি হয়, আপোনাৰ বস্তুটো টান হৈ যায়। আৰু টান হোৱাৰ গতিকে আপোনাৰ বস্তুটো এটা কেবলৰ নিচিনা হৈ যায়, যাতে এই বস্তুটো ছিঙে নাযায়। তো গতিকে আপোনাৰ এই বস্তুটো দেখা পাইছে, আপোনাৰ চব বস্তুবিলাক এই মিচিংখন আহি আছে, এই মিচিঙত গৈ আছে। এই মিচিঙে কি কৰি আছে, আপোনাৰ কাটি আছে। চ' এই মিচিঙে আপোনাৰ কেনেকৈ কাটি আছে, কাটি 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 আপোনাৰ কি কৰিছে, এইফালে পৰি আছে আপোনাৰ, ইফালে আপোনাৰ দানা পৰি আছে, এইবিলাক দানা এই আপোনাৰ চাইছে। এইবিলাক আপোনাৰ কেনেকৈ কি আছে আপুনি ভিডিঅ' চাই থাকক। চ' বন্ধুসকল দেখা পাইছে, এই দানাবিলাকেদি আপোনালোকৰ প্লাষ্টিক বনোৱা হয়। মই আপোনাক দেখাই আছোঁ এইবিলাক দানা। এইবিলাক দানা দি আপোনালোকে ভাবিছে যে প্লাষ্টিক বস্তু কেনেকৈ বনায়। আপোনালোকে চাওক, এই প্লাষ্টিকে দি পেলাই আপোনাৰ এইটো এটা প্লাষ্টিক হয়, এইটো আপোনাৰ হিটাৰ মিচিঙৰ পৰা ওলাই আহিছে। দানাখন দেখাইছিলোঁ, দানা ক'ত দিয়ে সেই আপোনাৰ টেংকিটো মই আপোনাক দেখাই আছোঁ। চ' মই এই টেংকিটো দেখাবলৈ আপোনাৰ ওপৰত যাব লাগিব। চ' মই চিৰিটোৰ ওপৰত উঠি আছোঁ। এই দানাটো আপোনাৰ সেই দানাখনতে দেখাইছিলোঁ, এইটো ব্লেক কালাৰৰ দানা হয়।
এইটো আপুনি দেখা পাইছে মোৰ ব্লেক কালাৰ দানা হয় মই দানাটোৱে দেখাই আছোঁ এই দানা ইয়াতে যায় ইয়াৰ পৰা মিচিঙত যায় মিচিঙৰ পৰা আপোনাৰ সেই বাল্টিটো ওলাই তাৰ পৰা তাতে যায় দানা আপোনাৰ মিচিঙে দি পেলাই সেই আপোনাৰ ৰঙা দানা দেখান এইটো ব্লেক কালাৰ দানা হয় গতিকে ব্লেক কালাৰৰ ভিতৰত আপোনাৰ ব্লেক বাল্টি ওলাইছে আৰু ৰেড কালাৰৰ আপোনাৰ ৰেড বাল্টি ওলাব চ' এই দানাটো আপোনাৰ এই মিচিঙে দিয়ে ভিতৰত দি তলেদি পাইপেদি ইফালে গৈ পেলাই আপোনাৰ এইটো ছাইডত দি গৈ তাতে জমা হয় জমা হোৱাৰ পাছত কাৰেণ্টৰ হিটত আপোনাৰ কি হয় বাল্টি হৈ যায় তাতে কোনটো বস্তু সেই দানাবিলাক কেনেকৈ প্লাষ্টিকবিলাক বনোৱা হয় মই দাদাৰ লগত কথা পাতিম চ' দাদা তেখেতে বহুত দিন ধৰি বনাই আছে কেনেকৈ বনাইছে কি বনাই আছে আপোনাৰ মেচিনটো চাইছে মোৰ পিছফালে মেচিনখন হয় সেই মেচিনখনত আপোনাৰ প্লাষ্টিক অট'মেটিক ওলাই আহে মই আপোনাক দেখাই আছোঁ এই চাইছে বাল্টি এখন ওলাই আহিছে সেই তেখেতে মানে বাল্টিখন কাটি কি ফিটিং কৰি আছে মানে চ' কেনেকৈ বনাইছে দিনত কিমানটা বাল্টি ওলাই আহে কিমানটা কাম কৰে চ' মই দাদাৰ লগত 2 মিনিট কথা পাতিম দাদা আপুনি দিনত কিমান বাল্টি কাম কৰে কিমান হ'ব নেকি হয় নমস্কাৰ মোৰ নাম আইনালি হয় আপুনি দিনত মানে কিমান বাল্টি ওলাব পাৰে মানে ঘণ্টাত কিমান বাল্টি ওলাব পাৰে মেচিনৰ পৰা ঘণ্টাত 150 144 এনেকৈ নিকেলে ওলাই আৰু হয় এক ঘণ্টাত মানে 150 বাল্টি আপোনাক ওলাই আহে তাৰ পৰা মোটামুটি 1 ঘণ্টাত বোলে আপুনি ক'লে 8টাৰ পৰা আৰম্ভ কৰে কামটো 8টাৰ পৰা ক'লে 12টালৈকে 4 ঘণ্টাত মোটামুটি আপোনাৰ প্ৰায় 900 বাল্টি ওলায় হয়নে 4 ঘণ্টাত প্ৰায় আপোনাৰ 900 বাল্টি ওলাই আপুনি বাল্টিবিলাক চাইছে এইবিলাক বাল্টি আপোনাৰ কি ধুনীয়া এখন বাল্টি কি ধুনীয়াকৈ বাল্টি ওলাই আছে আপোনালোকে দেখা পাইছে একদম কি ধুনীয়া একদম মজাৰ বাল্টি হৈ আছে 14 লিটাৰ পানী আৰামছে ধৰিব ইয়াতে মানে লিখা আছে 13 লিটাৰ আনব্ৰেকেবল বাকেট চ' ইয়াতে আপোনাৰ লেখা আছে 13 লিটাৰ আনব্ৰেকেবল বাল্টি মেড ইন ইণ্ডিয়া বুলি লিখা আছে চ' দেখা পাইছে এইটো আমাৰ লোকেল ব্ৰাণ্ড হয় দাদাসকল বনাই আছে মই মেচিনটো আপোনালোকক দেখাই আছোঁ 1 ঘণ্টাত আপোনাৰ 150 বাল্টি বিষয়ে কৈ আছোঁ মেচিনে দাদাসকলে চিষ্টেম কেনেকৈ চলায় দাদাসকলক ক'ব আৰু কি চিষ্টেমত কি মেচিনটো চলায় এই আপোনাৰ মেচিনটো দেখা পালে তাৰ পৰা ওলাব কি চিষ্টেমত কিমান 25 মিনিটত মাল ওলায় মোটামুটি 150 140 এনেকৈ ঘণ্টাত মাল ওলায় হয় আৰু মানে কি দেখা পাইছে এতিয়া আপুনি কি বুজাইছে মানে এই যে আপোনাৰ চিষ্টেমটো ইয়াতে মানে কেনেকৈ চিষ্টেম কি কৰিব দিব লাগে মেচিনৰ চেকিং হয় মালৰ কিবা বেয়া আহিলে ভাল কৰা হয় বা মালৰ টাইমিংটো ভাল হৈছে চ' আপুনি চব ডিটেইলছ আপোনাৰ সেই চিষ্টেমত গম পাই যাব ভিতৰত দেখাৰ কোনো দৰকাৰ নাই আপুনি চিষ্টেমটো অট'মেটিক গম পাই যাব মালটো ভাল আহি আছে নে বেয়া আহিছে চ' চিষ্টেমেটিক কাম আপোনাৰ কিমান স্পীডত চলি আছে কিমান স্পীডত চলা নাই কিমান কাৰেণ্ট লাগি আছে কিমান কাৰেণ্ট লগা নাই আপোনাৰ যদি কম ভল্টেজ থাকে তেনেহ'লে মেচিনটো কেনেকৈ কৰিব ভল্টেজ বেছি থাকিলে কেনেকৈ কৰিব এভৰিথিং আপুনি এই চিষ্টেমটো আপুনি দেখা পাব চ' মই আপোনাক দেখাই আছোঁ চিষ্টেমতো এই যেনেকৈ বাল্টি ওলাই আছে ভিতৰত বাল্টি হৈ আছে বন্ধ কৰিলে এতিয়া বন্ধ কৰাৰ পিছত আপোনাৰ মানে কেনেকৈ হৈ যাব আপুনি চাব ভিডিঅ'টোত এই চিষ্টেমত আপুনি দেখা পাই আছে মানে মিটাৰ উঠি আছে আপোনাৰ 8.9 পইণ্ট উঠি আছে এই আপোনাৰ বাল্টিখন ওলাই আহিব এতিয়া অট'মেটিক ওলাই আহিব এয়া চাওক বাল্টিখন ওলাই আহিছে চ' বন্ধুসকল এনেকৈ আপোনাৰ চিষ্টেমেটিক এই মেচিনখন কাম কৰে মই আৰু এটা বস্তু দেখা আছে আপোনাৰ যিখন বেলচা হয় আপোনাৰ ৰুমৰ ভিতৰতে হওক বা ঘৰৰ হোটেলৰ ভিতৰত হওক আপোনাৰ বেলচা বুলি কয় যে ঝাৰু মাৰি পেলাই আপুনি যে বেলচা টেচা হেৰি কৰে লেতেৰাবিলাক যে আপুনি হেৰি পেলাই দিয়ে তো সেইটো কাৰণে যিবিলাক বেচলা বনাই আছে মই আপোনাক দেখাই আছোঁ এইটো বেচলা হয় এনেকুৱা বেচলা এই মেচিনেদি বনাই আছে কি ধুনীয়া বেচলাখন চাইছেনে মানে কি স্মুথ একদম মৰম লগা আৰু একদম ধুনীয়া আৰু তো এই বেচলাখন আপুনি কেনেকৈ বনাইছে আপুনি চাওক এই বেচলাখন এইটো বেচলা মেচিন এয়া চাইছে বেচলা ওলাই বেচলাখন চাইছে আপোনাৰ বেচলা দাদাৰ লগত কথা পাতিম দাদা এক ঘণ্টাতে আপোনাৰ বেচলাখন কিমান ওলায় যিহেতু বাল্টি আপোনাৰ ঘণ্টাত 150খন ওলাইছে চ' বেচলা আপোনাৰ ঘণ্টাত কিমানখন ওলায় 300 পাৰ আৱাৰ্ছত ওলায় ৱাও চাইছে বন্ধুসকল 1 ঘণ্টাত আপোনাৰ 250 বেলচা ওলায় চাইছে আপুনি তাৰপিছত আপোনাৰ কোৱালিটিটো কেনেকুৱা চাইছে কি ধুনীয়াকৈ কোৱালিটি আপোনাৰ বস্তুটো কি মজা স্মুথ আৰু আপুনি বাহিৰত যদি এখন চ' বন্ধুসকল 1 ঘণ্টাত আপোনাৰ 250 বেলচা ওলায় চ' মেচিনখন চাইছে আপোনালোকে অলৰেডি মই আপোনাক দেখাই আছোঁ আৰু কোৱালিটি চাওক আপোনাৰ বাহিৰত যিমান কোৱালিটি আছে তাতকৈ বহুত 110% গেৰাণ্টি মই দিব পাৰিম এখন বেলচাত মানে বাহিৰৰ বেলচাকেইটা আপোনাৰ ভাঙি যাব এইখন আপোনাৰ নাভাঙে আপুনি চাইছে একদম পূৰা 50টা আইটেম আছে ইয়াতে আপোনাৰ 50খন আপোনাৰ বাল্টিৰ পৰা আদি কৰি মগ আপোনাৰ জগ বেলচা এভৰিথিং আপুনি চব ইয়াতে পাই যাব চ' আপোনাৰ বেলচাখন বনোৱা মই মিচিঙেদি আপোনাৰ এইখন মিচিঙেদি আপোনাৰ এই ডিছপ্লেটো চ' এইখন মিচিঙত আপুনি চাইছে ডিছপ্লেখনৰ আপোনাৰ কিমান পিচ কিমান দিনত কিমান ঘণ্টাত ওলাই আহে চ' আপোনাৰ চব ওলাই আহিছে যেনেকৈ বন্ধ হ'ল এতিয়া মিচিংখন অট'মেটিক বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ পিছত আপোনাৰ 10 ছেকেণ্ড বা 15 ছেকেণ্ডৰ ভিতৰত আপোনাৰ বেলচাখন ওলাই আহিব আপোনালোকে দেখা পাব কি ধুনীয়াকৈ বেলচাখন ওলাই আহিব চ' এয়াই চাইছে বেলচা অলৰেডি হৈ গৈছে এয়া দাদা বেলচাখন ওলাই আনিলে এতিয়া ধুনীয়াকৈ কাটি পেলাই লৈ আছে বেলচাখন চ' এনেকুৱা আপোনাৰ বস্তুবিলাক ইয়াতে বনোৱা হয় ভেৰাইটিজ প্ৰায় 50খন আইটেম আছে ইয়াতে মই চব আইটেম এটা এটাকৈ দেখাই দেখা পাইছে মোৰ পিছফালে বন্ধুসকল ৰঙা বাল্টিবিলাক কলা বাল্টি
আপোনাৰ যিমান বাল্টিবিলাক আছে এইমাত্ৰ দেখা পাইছে কেনেকৈ বাল্টিবিলাক বনোৱা হয়। চ' হাজাৰ হাজাৰ বাল্টি হাজাৰ হাজাৰ প্ৰডাক্ট মানে ইয়াতে কালাৰৰ আপোনাৰ ষ্টক আছে। চ' মোৰ পিছফালে দেখা পাইছে কেনেকুৱা বনাই আছে। চ' ইয়াতে মানে আমাৰ ওচৰৰ পাছৰে এখন ফেক্টৰী হৈছে, মানে কি আমাৰ বহুত নিবনুৱা বন্ধু বান্ধৱীসকল ইয়াতে কাম পাইছে, দুই এষাৰ খাবলৈ আহাৰ পাইছে। চ' যিমান পাৰে বন্ধুসকল আপোনালোকে আহিব বাহিৰৰ পৰা, আৰু লোকেশ্যনটো মই কৈ দিছোঁ, আৰু একজেক্ট লোকেশ্যনটো মই আপোনালোকে ডিছক্ৰিপশ্যনটো দি দিম, আপোনালোকে চাব। আৰু ৰেটো বহুতকৈ কম পাব। যিমান বস্তুবিলাক আছে আপোনাৰ গুৱাহাটী বুলি কওক, কেলকাতা বুলি কওক, তাতকৈ বহুত 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 কম পাব। গাড়ী আহিছে বহুত দূৰৰ পৰা, গাড়ী এখন আহিছে। মই দাদাৰ লগত কথা পাতিম কেনেকৈ ধৰণৰ কি মাল লৈ আছে, আগতে ক'ৰ পৰা লৈছিলে বা আগতকৈ কম পাইছে নে বেছি পাইছে। মই মানে একদম হুবহুব এই যিখন মোৰ পেছৰে দেখা পাইছে গাড়ী এখন ভৰ্তি হৈ আছে। তো দাদাৰ লগত মই দুটা কথা পাতিম। দাদা আপুনি কিমান দিন হ'ল এইখন পৰা মাল লৈ আছে আপুনি? মিনিমাম আজি 6 মাহমান হ'ল হৈ আছে। 6 মাহ ধৰি মাল লৈ আছে। যিহেতু আপোনাৰ ছমাহ আগৰ পৰা ক'ৰ পৰা লৈছিলে? আগতে আমি দিল্লী যিহেতু 6 মাহ আগৰ পৰা আপুনি বহুত ডিলাৰৰ পৰা মাল লৈছিলে, গতিকে মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ, বেলেগৰ পৰা কিয় আপুনি গুচি আহিলে? ইয়াতে আপুনি কি লাভৱান হ'লে, কি কাৰণে গুচি আহিলে? নাই মানে ইয়াতে মানে বহুত আমি লাভান্বিত হৈছোঁ। মানে হয়। মালখিনি যিখিনি আছে হয় বেলেগৰ তুলনাত হয়। বহুত কমকৈ পাইছোঁ আমি তাৰমানে। আচ্ছা। তাৰ পিছত 2 টকা 3 টকাকৈ আমি ৰেট কম পাই আছোঁ। হয়। সেই য'ত আমি বহুত বেনিফিট পাইছোঁ। অভিয়াছলি আপুনি আমি য'ত কম পাম, যিকোনো ব্যৱসায় কৰক আপোনালোকে, যদি 1 টকাত এটা বস্তুত এটা বাল্টি যদি আপুনি 1 টকাত কম পায়, 100টা বাল্টি ল'লে আপুনি 100 টকা হয়। মানে আমি ইয়াৰ পৰা মানে বহুত লাভান্বিত হৈছোঁ। গুৱাহাটীৰ পৰা মাল আনিছোঁ, হয়। তথাপিও ইয়াত মানে লৈ কিনে আমাৰ প্ৰফিটটো বেছি হৈ আছে। হয় সেই হিচাপত মানে প্ৰডাক্টটো ভাল, মানে বেলেগৰ মাল ৰিজেক্ট আহিব, হয়। এইটো মজাৰ মাল এইটো। হয়। এনে মোৰ পিছফালে চাইছে ইয়াতে এই দাদাজনে কোৱা মতে যিমান মালকেইটা আছে আপোনাৰ ফাৰ্ষ্ট কোৱালিটি মাল হয়। আৰু যিহেতু দাদা 6 মাহৰ আগত বেলেগৰ পৰা মাল লোৱাত মানে লাভৱান হোৱা নাই, আজি এই বস্তুবিলাক লৈ লাভৱান হৈছে, আৰু বেলেগ তুলনাত এই বস্তুবিলাক আপোনাৰ ভাল পাইছে। গতিকে মই দৰ্শকসকলক, যিসকল বন্ধু বান্ধৱী চাই আছিলে, ব্যৱসায়ীসকলে, মই আপোনাক এটা কথা অনুৰোধ জনাওঁ যে আমাৰ লোকেল ব্ৰাণ্ড হয়, আপুনি বেলেগৰ পৰা মাল কিনিব নালাগে। মই অনুৰোধ কৰিছোঁ যাতে 1 টকা আপোনাক বাচিব। গতিকে আমাৰ লোকেশ্যনটো দিয়া থাকিব, আপোনালোকে আহিব, যিমান পাৰে ফ্ৰেছ মাল লৈ যাব, আৰু আপোনালোকৰ লাভৱান হ'ব। হয় নিশ্চয় আপোনালোকে আহিব। মানে মই যিহেতু ভাল হৈছোঁ হয়। সেইটো হেৰি কৰি আপোনালোকে আহিলেও নিশ্চয় ইয়াতকৈ কম পাব ৰেট, আৰু হয়। প্লাছ যায় আপোনাৰ মানে বেনিফিটটো বেছি হ'ব। হয়। নেক্সটত আৰু আপুনি লাভান্বিত বেছি হ'ব। বন্ধুসকল গম পালে অলৰেডি, দাদা কোৱা মতে আপোনালোকে নিশ্চয় লাভৱান হৈছে। গতিকে আপোনালোকেও লাভৱান হওক, আপোনালোকে আহক। আপোনালোকে একদম আদৰিছোঁ। গতিকে যিমান পাৰে সোনকালে আহক। ব্যৱসায়ীসকলে, যিসকল ব্যৱসায় কৰিব বুলি ভাবিছে, আপোনালোকে আহিব। দাদা কোৱা মতে আপোনালোকে বিজনেছটো কৰক, নিশ্চয় লাভৱান হ'ব। থেংক ইউ।